আমাৰ ইয়াত ওদালগুৰি সমষ্টিটো এইটো এটা ৰিজাৰ্ভ চিট হিচাপে আমি ভাবিছোঁ যে এইটো ৰিজাৰ্ভ চিট মানে এপচুৰ চিট। তেওঁলোকে ইয়াতে এটা নিজৰ মানুহ সদায় পঠাই থাকিব পাৰিম বুলি গঢ়িছে বুলি আমি ভাবোঁ আৰু ঠিক তেনেকৈ আমাৰ ৰিহন দৈমাৰীক আমি এপচুৰ পৰা ছাপোৰ্ট লৈ পেলাই টিকেট লৈ তেওঁকতো ইলেকশ্যন খেলুৱালোঁ। ইয়াত এতিয়া তেওঁ কয় নকয় মই নাজানো। 10 বছৰ মই অন্য বেলেগ কাম কৰা নাই বুলি ক'লেও হ'ব। গতিকে তেনেকৈ মই তেওঁৰ কাৰণে খাটি খুটি কাম কৰিলোঁ। পিছত তেওঁ সম্ভৱ কিজানি কি ধৰণে মোক ভালকৈ চিনি নাপালে নে কিবা, এইটো আৰু পাৰ্চনেল কথা। তথাপিও এতিয়া আমি তেওঁ আকৌ এই এটা ডেপুটি চিফত পাই পেলাই আকৌ MLA অহা কথাটো আৰু এইও এপচুৰ এগেইনষ্টত অহা কথাটো এইটো আমি অন্তৰেদি ছাপোৰ্ট কৰিব পৰা নাই আৰু তেওঁ হয়তো বেয়া পাব পাৰে আৰু তেওঁ চিন্তা কৰিবলগীয়া কথা। কালিও মই এইবিলাক কথাই ভাইটিৰ লগত আলোচনা কৰিছিলোঁ। এইটো বড়ো সমাজে চিন্তা কৰিবলগীয়া কথা যে এওঁ কি কৰি আছে, কি কৰিব লাগিছিল, হয়নে নহয়? গতিকে মিনিষ্টাৰ হৈ গ'ল, মিনিষ্টাৰ হৈ পেলাই কিমানখিনি কাম কৰিলে, এইবিলাক কথা মনত আহে। আৰু মোৰ ভাবেদি ক'লে মইতো ধৰক যি সময়ত তেওঁৰ ইলেকশ্যন খেলুৱাইছোঁ না, এইটো কঠোৰ সময় আছিল। আমি ইয়াতে ৰৌতা ওদালগুৰিত এই কমিটি গঠন কৰিব পৰা নাই। সংগঠনৰ মানে হেৰিত আৰু সংগঠনৰ কিবা সংগঠন থাকে না, মই নাম নল'ম। এইটো কোনোবা আমাৰ ছাপোৰ্টাৰো থাকিব পাৰে, কিবাও থাকিব পাৰে, হয়নে নহয়? কিন্তু সংগঠনৰ যোগেদি আমি ইয়াতে কমিটি গঠন কৰিব পৰা নাই। হৰচিঙা হায়াৰ ছেকেণ্ডেৰীত আমি যাই পেলাই কমিটি গঠন কৰিব লগা হ'ল। মোক চেয়াৰমেন পাতিবলৈ খুজিলে। মই ভাবিলোঁ মই এটা নেপালী কমিটিৰ মানুহ, মোকতো ধমকি দিলেতো মই বহি যাব লাগিব ন। সেইকাৰণে আপোনালোকে চেয়াৰমেন হওক, মই ভাইচ চেয়াৰমেন লাগে থাকিম, এনেকৈ কৈ কিবা বহুত কষ্টত কমিটি গঠন কৰি তাৰ পৰা পলাই এজনকৈ আমি নিজৰ ঘৰত আহা সেইটো অৱস্থাৰ। সেইবিলাক সম্পূৰ্ণ কথা চাই পেলাই এতিয়া আপচুৰ লগত তেওঁ চেলেঞ্জ কৰাটো মই ভাল পোৱা নাই আৰু এইটো হ'ব নালাগিছিল। তেওঁ যদি ভালকৈ চিন্তা কৰে কথাটো, তেতিয়া তেওঁ এতিয়াও এইটো সমিলত মিলাব পাৰাত আছে, সম্ভৱ থাকিব পাৰে। গতিকে তেনেকৈ কৰিলে ভাল পাওঁ আৰু মই হ'লে। কিয় এতিয়া ধৰক বয়সস্থ হিচাপে আমিতো তেওঁলোকক সহযোগো কৰিব নোৱাৰোঁ আৰু মোৰ কথাটো তেনেকুৱা আৰু। ইলেকশ্যন খেলাৰ সময়ত আপোনাৰ ভূমিকা কি আছিলে? সেই সময়ত আপুনি কি দায়িত্বত আছিলে? মইতো কৈছোঁ না, মইতো ভাইচ প্ৰেছিডেণ্ট আছিলোঁ না এই ইলেকশ্যন কমিটিৰ, ভাইচ প্ৰেছিডেণ্ট। আৰু এই ৰবীন্দ্ৰ বসুমতাৰী ৰৌতা চাৰিআলি তেওঁ প্ৰেছিডেণ্ট আছিল। তেওঁ ভালকৈ জানে আৰু আমি কিমানখিনি পৰিশ্ৰম কৰি ইমান পৰিশ্ৰম এইটো আৰু কি ক'ম। জিকি যোৱাৰ পিছত আপোনালোকক কেতিয়াবা চালে ন? এইফালে চাওক, এই ঘৰটো চাই লওক হা। গতিকে সেইটো মই আগতে কৈছোঁ না, মোকতো চিনি পোৱা নাই বুলি কওঁ আৰু এতিয়াওলৈকে পোৱা নাই আৰু নাপালেই। আমাৰ ধৰ্ম আমি কাম কৰিছোঁ, এটা ৰাজনীতিকৰ আশাত কৰিছিলোঁ। এই দুটা কাম ৰাজহুৱা কাম কৰিছে, এজন মিনিষ্টাৰে কৰিবলগীয়া কাম এইখিনি মাত্ৰ নহয়, এইটো আমিও চিন্তা কৰিব পাৰোঁ। গতিকে তেনেকুৱা আৰু কথাটো। নিৰ্বাচনত দীপেন বড়োক আপোনালোকে বিচাৰিছে তেনেকুৱা ভাল এজন হিচাপে? আমি ধৰক মইতো ফাৰ্ষ্ট টাইমৰ পৰা ৰবিৰাম ব্ৰহ্ম আৰু কৰেন্দ্ৰ বসুমতাৰীৰ দিনৰ পৰা আপচুৰ ছাপোৰ্টৰ মানুহ। যিকোনো কেণ্ডিডেট, মই আগতে ক'লোঁ না, ৰিহন দৈমাৰীক আপচুৰ ছাপোৰ্টত লৈ পেলাইহে আমি খেলাইছোঁ। গতিকে মই এটা ছ'চিয়েল সংগঠনৰ ছাপোৰ্টটো মই এৰিব নোৱাৰে ন। এইটো পলিটিকেল সংগঠন আৰু এইটো হ'ল ছ'চিয়েল সংগঠন, এইটো জাতিৰ সংগঠন। এটা সেই জাতিৰ সংগঠন তেওঁক পৰিত্যাগ কৰিব নালাগিছিল। মই এইটোৱে কথা কৈ আছোঁ, এতিয়া আপোনালোকে বুজিলে কথাটো। সেইটো কৰিব নালাগিছিল আৰু এইখিনিয়ে মোৰ কথা আৰু কি ক'ম। যথেষ্ট সংখ্যক মানে গোৰ্খা সম্প্ৰদায়ৰ এতিয়া ভোট ইয়াত আছে, তেওঁলোকৰ কাৰণে কি আহ্বান কৰিব? মইতো এটাই কথা ক'ম ৰাইজক যে চিন্তা আপোনালোকে কৰক। মোৰ চিন্তাৰ ফালেদি আজিৰ যুগত
কোনো এটা সংবিধানো তেনেকুৱা নাই জানিকি এটা পদত দুটা মানুহক ৰাখিব পাৰা। গতিকে তেওঁ ডেপুটি চিফ থাকিও MLA যোৱাটো এইটো ভাল হোৱা নাই। গতিকে আমাৰ ৰাইজে আপচু চাপোৰ্ট আমি আগৰ পৰাই কৰি আহিছোঁ, বিনয় কুমুৰ দিনৰ পৰা, তাৰ আগৰ দিনৰ পৰা। গতিকে আপচুৰ চাপোৰ্টতে আমি বাচিব লাগিব। আমি ছ'চিয়েল হিচাপে এটা পলিটিকেল আমি ল'ব লাগিব, কিন্তু আপচুৱে যাক ছাপোৰ্ট দিছে আমি তাক ছাপোৰ্ট কৰি আহিছোঁ যুগৰ পৰা আজিলৈকে। এইটোৱে কৰক মোৰ ৰাইজে, মই এইটোৱে বাঞ্ছনা কৰোঁ আৰু।